নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিগ নিউজ নৰ্থ ইষ্টলৈ আৰু দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আৰু প্ৰথমটো খবৰ হৈছে সময়মতে ব্যৱস্থা নোলোৱাৰ বাবে আজি সীমান্তত এই পৰিস্থিতি, চৰকাৰৰ তীব্ৰ সমালোচনা দেৱব্ৰত শইকীয়াৰ। সামাজিক কামত লিপ্ত থকাৰ বাবে এবিএনছুৰ কেন্দ্ৰীয় নেতাক সংগঠনৰ পৰা বহিষ্কাৰ। ইণ্টাৰনেশ্যনেল টাইগাৰ ডে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদযাপন আন্তৰ্জাতিক বাঘ দিৱস। 2007 বৰ্ষত ব্যাঘ্ৰ প্ৰকল্পৰ স্বীকৃতি পাইছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে। কাইলৈ ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাজাৰ ফলাফল। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পৰীক্ষাৰ্থীৰ হৈছে 4,26,553 গৰাকী আৰু হাই মাদ্ৰাজাত হৈছে 12,275 গৰাকী। 14টাকৈ ৱেবছাইটত ঘোষণা কৰা হ'ব ফলাফল। PM কিষাণ ট্ৰেক্টৰ যোজনা, কৃষকসকলৰ বাবে ডাঙৰ খবৰ। ট্ৰেক্টৰ ক্ৰয় কৰাৰ ওপৰত 50% ৰেহাই দিয়ে কেন্দ্ৰই।